নমস্কাৰ বন্ধুসকল, মই দীপজ্যোতিয়ে আপোনালোকক মোৰ ইউটিউব চেনেল entertainment.com লৈ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ ওলাইছোঁ যিসকল 10 পাছ আৰু 12 পাছ ষ্টুডেণ্টে ITIৰ কাৰণে এপ্লাই কৰিছে তেওঁসকলে আজি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ পিছত যিটো চইচ ফিলিং আছিলে আজি তেওঁলোকে এইটো সিলেক্ট কৰিব পাৰিব। মানে প্ৰতিখন ITIত তেওঁলোকে সাবজেক্টবিলাক সিলেকশ্যন কৰিব পাৰিব। গতিকে আহক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলত যিকোনো ব্ৰাউজাৰ খুলি ল'ব। তাৰপিছত আমাৰ ITI যিটো ৱেবছাইট আছে ৱেবছাইটটো চাৰ্চ কৰিব www.itiassam.nic.in। হয়, তাৰপিছত আপোনালোকৰ মোবাইলত এনেকুৱা এখন ইণ্টাৰফেচ আহিব য'ত আপোনাৰ লগইন ID, পাছৱৰ্ড আৰু সিকিউৰিটি পিন খুজিব। গতিকে আপোনালোকৰ নিজৰ একাউণ্টৰ যিটো লগইন ID আৰু পাছৱৰ্ড আছে সেইখিনি বহাই লৈ আপোনালোকে আপোনালোকৰ একাউণ্টটো খুলি লওক। হয়, তাৰপিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব আপোনালোকৰ একাউণ্টৰ। তাত দেখিবলৈ পাব যে এভেইলেবল চইচত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আহিব আপোনাৰ একাউণ্টৰ এভেইলেবল চইচৰ ডিটেইলছ আহিব যে ডিষ্ট্ৰিক্ট, প্লিজ চিলেক্ট ডিষ্ট্ৰিক্ট নেম। আপোনালোকে কোনখন ডিষ্ট্ৰিক্টত প্ৰিফাৰ কৰে সেই ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। মই শোণিতপুৰ দিছোঁ। শোণিতপুৰ ডিষ্ট্ৰিক্টত কি এভেইলেবল আছে চইচ ফিলিং বা ছাবজেক্ট এইকেইটা ইয়াত দেখাইছে। আপোনালোকে ইয়াতে 4টা স্কিমত দিব পাৰে। এটা দিব পাৰে অল, এটা NCVT, এটা SCVT আৰু এটা SCVT আণ্ডাৰ IMC। মই অকল NCVTত দিছোঁ। NCVTত প্ৰিফাৰ কৰাসকলে NCVTত দিব, SCVTত প্ৰিফাৰ কৰাসকলে SCVTত দিব। তেজপুৰ ITIত NCVTত মাত্ৰ এইকেইটা আছে, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, মেকানিক, মটৰ ভেহিকল, টাৰ্নাৰ আৰু ৱেল্ডাৰ। ঠিক আছে, আপোনালোকে এনেকৈ চিলেক্ট কৰাৰ পিছত আপোনালোকে ওপৰত দেখিব যে ফিল চইচ কৰি দিয়াৰ লগে লগে আপোনালোকৰ চইচ ফিলিং কমপ্লিট হৈ যাব আৰু লগে লগে আপোনালোকে এই চইচ ফিলিঙৰ যিটো প্ৰিণ্ট কপিটো উলিয়াই ল'ব, কাৰণ এডমিশ্যনৰ সময়ত এই চইচ ফিলিঙৰ প্ৰিণ্ট কপিটো যথেষ্ট দৰকাৰ। এইখিনিয়ে আছিল বন্ধুসকল। ভিডিঅ'টো চাই ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ঠিক আছে, ধন্যবাদ।